मेरा दिल भी कितना पागल है, ये प्यार तो तुमसे करता है। मेरा दिल भी कितना पागल है, ये प्यार तो तुमसे करता है। ও বাদাম বাদাম দাদা কাঁচা বাদাম, আমার কাছে নাই গো বুবু ভাজা বাদাম, আমার কাছে পাবে শুধু কাঁচা বাদাম। হাতুরিব পারো বলি সাগর জানো হাতুৰে, পাহৰিব পাৰো বুলি মৰম জানো পাহৰে। অতীতৰ কথা শুনি পাহৰি যাবানে, সেই বুলিহে লাগে ভয় ও মৰমী। ধ্যাৎ, কি গান মারি শালা? হা কি দিলীপ? কি গানটা গান মারি শালা? পাহরিব পারু বলি তার গান। তুই কি গান মারিম? জমেনি মার কালত ধরে ফালি চিরি যাওয়া গান। পাহরিব পারি যদি পাহরিব পারি যদি গান মারাই। দে নামরু তেনে এলিয়াছি বারাই। সাইলেন্স সাইলেন্স সাইলেন্স, স্যার আহিবৰ সময় হৈ গৈছে। এই কালু মারে টাকাটা ফুফট লাথি। সাইলেন্ট হবা দিবে। এই গুপ্রভুতা কি চাইলেন? আকসর মারি মিটে কাণর আগে ফাটি যাব। তই মনুমেণ্ট থাকাই তোক মাতা নাই। আকে চৰত কাণৰ হাইৰা ফাটি তুৰকে তেজলে দাৰিব, এতিয়া কাণৰ পাই গম পাবি। তই বাগেচোন তই ইমান যেন দম আছে এবাগে আকে চৰত মুঠি দিব, তাত দম নাচাই গা। মই হেবাগে কেজনে নাক চকলাই, তোৰ যেন দম আছে তই একে উঠি নাই এতিয়া। উঠি যোৱাৰ কথা নকপিয়াই, তোক এটা স্কুলহে, তোক ঘৰত যাই মাৰি থৈ আহিব পাৱাৰ আছে মোৰ, গম পাইছা? কাকাই ঘৰত মাৰা পাৱাৰ আছে তোৰ? চাৰ দুগুণে কেতিয়া আহিছে? নকলি দুগুণ মোক কেতিয়া আহিছে? এই কাক মাৰা পাৱাৰ আছে নকয় কিয়া? ছাৰ নহয়, এনাই তামচা কৰি আছোঁ। হৈ দে কচোন, কাক মাৰবি ঘৰত যায় কেনে? নহয় ছাৰ, সি মোক কিবা কৈছে, তাৰ কাৰণে এনাই কৈছোঁ। ভুল হৈছে দিয়ক ছাৰ, আৰু নকাও সেনকে। ভালকৈ মিলা প্ৰীতিকে চলিবি গোটাকেইটাই, আৰু নকবি আকৌ। দে কালো কচোন, আজি ঘৰত কিহেদি ভাত খাই আহিলি? ডিমে এটা ভাজি খাইছোঁ ছাৰ। হয় নেকি? ভাল বঢ়িয়া, ডিমে খাব লাগে। পাই নাই কিহেদি ভাত খাই আহিলি? আলু ভাজি আৰু দালি দি খাইছোঁ ছাৰ। চুবেনে কচোন, চুবেনে কিহেদি ভাত খাই আহিলি? পঠাৰ মাংস ছাৰ, পঠাৰ মাংস আনিছিল দেউতাই কালি, তাকে দি খাই আহিছোঁ। হয় নেকি? হয়, ভাল কথা। ঠিক মোক লাগি নামনকে আনিছিলো নেলি? আপুনিও ছাৰ পঠাৰ মাংস খাই ভাল পায় নেকি? ভাল পাওঁ। এইবাৰৰ পৰা বনালে মোক লাগি লৈ আহিবি দেই। হ'ব দিয়ক ছাৰ। দিলীপে কচোন, কিহেদি খাই আহিলি তই? একবাৰ কিহেদি ভাত খাওঁ, কিহেদি কি কৰোঁ চব কৈ থাকিব লাগে। এই নকৰো পালে খান স্কুলত। মই বাংনা দি খাই আছোঁ ছাৰ, বাংনা ভৰ্তা কৰি। হয় নেকি? দে ভাল কথা। তহঁতক মই কেইটামান প্ৰশ্ন ধৰিম, ক'ব পাৰিবি না? দে প্ৰশ্নটো ভালকৈ শুনি ল'বি, তাৰপিছত উত্তৰ দিবি, হ'ব? এটা পুখুৰী, তাৰে পাৰত এডাল গছ আছিল। সেই পুখুৰীটোৰ একদিন জুই লাগিল, মাছকেইটা ক'ত যাব কচোন? নিশ্চয় পাগলা কুকুৰে কামৰাইছে নেকি না? ক'ৰ কি সুধিব আছে? খালত আৰু জুই লাগে নে? দে পাৰিবি না নৰা তহঁতে? মই পাৰিম ছাৰ। দে কচোন, মাছকেইটা ক'ত যাব? গাছৰ ওপৰত যাব ছাৰ। এই গৰু, গাছৰ ওপৰত মাছ উঠিব পাৰে নেকি? ছাৰ, খালত যদি জুই লাগিব পাৰে, মাছ গাছৰ ওপৰত উঠোৱাটো একো ডাঙৰ কথা নহয়। মাছো গাছৰ ওপৰত উঠিব পাৰে। দে এইটো বাদ দি বেলেগ এটা সুধিম। দে তয়ো কবি এইটো। হ'ব দিয়ক ছাৰ, সোধক। তোৰ বয়স কিমান হৈছে সেইটো ক। 19 বছৰ হৈছে ছাৰ। হয় নেকি? তে তই এবাৰ কচোন, মোৰ বয়স কিমান হৈছে? আপোনাৰ বয়স 40 বছৰ হৈছে। কেনেকে গম পালি 40 বছৰ হোৱা বুলি? আপোনাক আৰু গম নাপাম না? আমাৰ গাঁৱৰ এটা আছে আধা পাগাল, তাৰ হৈছে 20 বছৰ। আপুনিতো ফুল পাগল, আপোনাৰ 40 বছৰ হ'বই। কি ক'লি তই? মই ফুল পাগল? নহয় দিয়ক, নহয়, এনা কৈছোঁ। মাষ্টাৰ, ক্লাছ কৰিব ইচ্ছা নাই? হ'ব দে, বাই বাই আজিৰ কাৰণে। টাটা, বাই বাই মাষ্টাৰ। ফুল পাগল মাষ্টাৰ, বাই বাই। হয় দে দিলীপ, তই সঁচা কথাই কৈছে, ই ফুল পাগল হতাই। হয় নেকি? দে তেনেহ'লে আজিৰ কাৰণে বাই বাই। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবা বুলি আশা কৰিলোঁ। हम पागल नहीं है भैया।